বেছি দাঙি কিনে চোৱা এই যাত্ৰা কৰিকে থাকি পুৰা হেপী বিহু। স্বাগতম ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেলত। প্ৰথমতে আপোনালোকক বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু এই ভিডিঅ'টোত মই আজি মোৰ ফ্ৰেণ্ড এটা ঘৰত বিহু খাব যাই আছোঁ, সেই দেখাম। মানে এইটো এটা সৰু বিহুৰ ব্লগ। আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড পিয়ুষ। হাই তেতিয়া হাই এতিয়া আমি যাই আছোঁ। আৰু তাৰে লগত আমি আৰু ক'ত যাম তাৰে পিছত বাইলেচা মন্দিৰত যাম। বাইলেচা আচলতে সেইটো বালিলেচা বুলি কয়, আমি নলবাৰী এলেকা বাইলেচা বুলি কওঁ না। অঁ আমি যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। আস্তে আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিব। বলক বন্ধুসকল, ই হেলমেটটো খুলি দিছি। তই কিন্তু এটা ল ভাংচা কিন্তু এয়া দুনিয়াৰ মানুহ দেখোন নাই। কৰবাত চাবিচোন ৰাস্তা ৰাস্তা পুচি আহিছে বুট থকা দেখা বুলি। পইচা চাইছোঁ এনেকৈ চাব লাগিব। এনেকৈ চাই যা কি হয় এটা গাড়ী তিনিটা আপি এই পুৰা আপি চাবা গাইজ এখিনি জাগা সুধা ফটো তোলাৰ কাৰণে আমি বানাই আছোঁ ভিডিঅ'। আৰু এখানতে আমাৰ নলবাৰীৰ আমেৰিকা বুলি ক'লেও ভুল নহ'ব, কাৰণ মস্ত চাফা ৰাস্তা। আপোনালোকক দেখাইছোঁ ৰ'ব, এয়া চাওক নলবাৰীৰ আমেৰিকা, মানে ৰাস্তাটো দেখি নেকি চাফা, মানে মস্ত ক্লিয়াৰ। এইটোক কয় গিৰেন চৌধুৰী চক। অঁ এয়া চাওক পিছফালে দেখাইছোঁ লাহেকৈ, দেখা পাইছিলে দেখা এয়া চাওক। অ' নিশ্চয় অঁ এলা চব মাটি মই কিনিম জানা না। কি ক অঁ এটা আমিতো ঘৰ বান্ধিম। तेरे घर के सामने एक घर बनाऊंगा। এয়া চাওক কি ধুনীয়া বেহাৰৰ খেতি, হাতী বেহাৰ। অ' নিশ্চয় ৰাস্তা ফিন ফিনীয়া কি ক আজি যদি পাৰ কৰি তোৰ স্কুটিত মরনে কি খুশি আহিছে। क्या बढ़िया था गुरु। নহয় গাইজ ভাল লাগছি চলে। অ' গাইজ ঠাণ্ডা আছে কিন্তু দে আজি। ঠাণ্ডা থাকবই, তথাপিও মই পাতলা সুধা স্পৰ্টিং এটা পিন্ধি আছোঁ, মোৰ লেভেল আছেতো। তেল থকা মানুহ না। বন্ধুসকল আমি চিধাই যাই আছিলোঁ, কিন্তু ইয়াৰ ভুলৰ কাৰণে আমি ৰাস্তা ভাটি গ'লোঁ। এতিয়া লগটো আমাক নিব আহিছে উপমান্য ঠাই দিতে একবাৰ। অঁ ব'লা এতিয়া আমি উপমান্য ঘৰত আহি আছোঁ। তামাম দুখ গাইজ। পাৰমে আৰু বাকী উপমান্য বিহুৰ শুভেচ্ছা আছিলোঁ তোমাক গাড়ীৰ পৰাই। ধন্যবাদ তোমালৈ বিহুৰ শুভেচ্ছা যাচিলোঁ, ভোগালী বিহুৰ। অঁ থেংক ইউ। অ' গাইজ জাগাটো ঠগোৱা কিন্তু দেই। এইটো নেকি ঘৰ? ঘৰ আহি পালোঁ। তিনিটা স্কুটি, কাৰো তাতে লাইচেঞ্চ নাই। কি লাইচেঞ্চ আছে মোৰ তাত? তোৰ আছে? অঁ গাইজ আছে দিয়ক লাইচেঞ্চ। এয়া বন্ধুৰ ঘৰত আমাক এইবোৰ খাবলৈ দিলে। এয়া মিঠাই দিলে, এয়া বিহুৰ লাড়ু, এয়া বিহুৰ পিঠা, এয়া গুৰ মিঠৈৰ লাড়ু, দৈ চিৰা। আমাৰ অসমীয়াটো চলে দৈ চিৰা, তাৰ লগত ক্ৰীম আৰু এই অলপ টি দৈ। অঁ এয়া আমাক পিউচকো দিছে। এতিয়া পিউচ হামলাটো তেতিয়া এতিয়া আৰু বেকগ্ৰাউণ্ডত নাচিবৰ গান লাগিছে, ঠিক নাই কপিৰাইটো লাগি যাব পাৰে, সেইটো বেলেগ কথা। A few moments later. এয়া চব পিউচে প্লেট চাফা কৰি দিছে। লেজেণ্ডাৰী মানুহ হাঁহি এটা মাৰি দিয়া। চাফা বুলি আজি বন্ধুৰ ঘৰত আহিলোঁ। পিছত বন্ধুৰ ঘৰত আমাক লাড়ু পিঠা খাব দিলে ন, এতিয়া খালোঁ। এতিয়া আৰু যাব ওলাইছোঁ। কেনে লাগিল আহি পেলাই তোমাৰ কেনে লাগিল সেইটোৱে সুধিব লাগে। তোমাৰ ভাল লাগিছিলে নাই এইটো? মোৰ ভাল লাগছি। আহিলোঁ বঢ়িয়া লাগছি। আহিবা কিন্তু নিশ্চয় ঠিক আছে দিয়া, বাই বাই। এতিয়া গাইজ আমি যাম বাইলেচা মন্দিৰ। ভাগ বাচন্তি ভাগ। আজি এতিয়া মই পাৰ কৰিম বেটি। এইটো জিৰ' হৈছে যা। তই বোলে চাৰ্ভিচিং কৰা গাড়ী, লাজ নাই? কৈছিলে বাপা আৰে মিঠাটো নতুনকৈ বেয়া আহিছে, বেছি টাইম নাই আৰু বেয়া হৈছে। বন্ধুসকল এতিয়া আমি বালিলেচা মন্দিৰ আহিবলৈ আছোঁ। পিছফালে বালিলেচা মন্দিৰ আছে। এয়া এতিয়া আমি ভিতৰে যাই আছোঁ। এতিয়া আমি ভিতৰে দৰ্শন কৰিম আৰু আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক আগলৈ। নতুন গাড়ীৰ পূজা কৰিছে। এই জেগাখিনিত বলি বিধান হয়। চাকি জ্বলাই আছে। চাকি ধূপ জ্বলাব পাৰিব ইয়াত জ্বলাই আছে। এইটো অলপ মেইন মন্দিৰটো।
বন্ধুসকল এই কালী মন্দিৰটো আহোমৰ ৰজা শিৱসিংহই স্থাপিত কৰিছিল এই বালিলেচা গাঁওখনত নলবাৰী ডিষ্ট্ৰিক্টৰ বালিলেচা গাঁৱত এই কালী মন্দিৰটো আহোমৰ ৰজা শিৱসিংহই স্থাপিত কৰিছিল আৰু ইয়াত বিষ্ণুদৌল শিৱদৌলো হয় আৰু ইয়াত এটা পুখুৰীও আছে মই আপোনালোকক সেইটোও দেখাম আৰু এতিয়া মই আপোনালোকক বালিলেচা মন্দিৰটো অলপ কিছু দেখাত চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিম চাওক বালিলেচা মন্দিৰৰ পিছফালে এই ধুনীয়া পুখুৰী ইয়াৰ মাছ মাছ আছে না ইয়াৰ মাছ কাচু চাচু আছে নেকি খেলা না ব্ৰ দূৰক লাগি আছে এই তাকে লাগি আছে চাওক বালিলেচা পুখুৰীৰ মাছে মুড়ি খাই আছে আহে নেকি হয় আকে কিবা এটা খাই আছে হয়তো দুইজন বহি আছে হাও কি চা হাও কি দেখা চি 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 মন্দিৰত নি পেচাব কৰিব আহিছে চি 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 নেট খাও যা আহিল হ'ল নেকি বন্ধুসকল এতিয়া মই এতিয়া ঠাই হৈছোঁ না ইয়াৰ পৰা যাওক এই সেইটো মন্দিৰ আমি তাৰে পৰা একেলগে খোজকাঢ়ি আহিছোঁ এনেকৈ আমি এনেকৈ আহিছোঁ এতিয়া আমি এনেকৈ আৰু এনেকৈ ঘূৰি কিনে যাম হ'ব এইফালে ৰাস্তা নাই মৰিম দুয়ো হয় নেকি বলাতে আৰু যাই বেয়া হৈ যায় বন্ধুসকল ভিডিঅ'টোত আপোনালোকক মাঘ বিহুৰ কাৰণে লগৰ ঘৰত যোৱা সেইটো দেখালোঁ তাৰ লগত অকণমান বালিলেচা মন্দিৰটো দেখাৰ চেষ্টা কৰিলোঁ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কোনোবা যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে আৰু মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কি কৰিব বন্ধু সাবস্ক্ৰাইব অঁ এতিয়া আকৌ লগ পাম মোৰ নেক্সট ব্লগত তেতিয়ালৈ বাই বাই